ওয়েলকাম ব্যাক মাই চ্যানেল। আপোনালোকে বহুতো চাইছে যে ৰ'দৰ তাপত ভিৰত বোলে কণী আমলেট কৰে। আজি আমি লগত ট্ৰাই কৰিম সঁচাকে নে মিছা। আজি আপোনালোকে চাব পাৰিব, একদম আপোনালোক লাইভ দেখাম যে আমলেট হয় কি নাই ৰ'দৰ পৰত। তো বলক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো দিলোঁ ৰ'দৰ পৰত, এতিয়া চাব পাৰিছে অকণ টাইম ৰাখি দিওঁ, হিট হোৱাৰ পিছত কণী দি দিম, চাম হয় আমলেট হয় কি নাই। এতিয়া অকণ টাইম ৰাখিলোঁ, পুৰা হিট হৈ গ'ল। এতিয়া চাওঁ কণী দি চাওঁ হয় কি নাই। চবেই বনাই বোলে, আমি চাইছোঁ এতিয়া ফেক হয় না অৰিজিনেল হয়। এতিয়া আমি আজি কৰি চাইছোঁ। চাই পেলাই মেলি দে। হৈ আছে নেকি অকণ অকণ। আপোনালোকে চাব পাৰিছে যেনেকুৱা ধৰণৰ ভিডিঅ' চাওঁ আমি ছ'চিয়েল মিডিয়াত, যে কণী আমলেট হৈ যায় ৰ'দৰ হিটত, চব ফেক হয়। মই বহুত টাইম ৰাখিলোঁ, অকণো মানে হৈছে যিমান যেনেকুৱা দেখায় তেনেকুৱা নহয়। চাব পাৰিছে অকণ অকণ যেনেকুৱা কণীটো আছে অকণ অকণ হৈছে, একদম আমলেট নহয়, ভুজিয়া নহয় বা ভাজি নহয়, একো নহয়। চব ফেক ভিডিঅ' যিমান চাই আছে আপোনালোকে। আৰু মোৰ এইটো দেখুৱাৰ হেৰি আছিলে আপোনালোকক। আজিৰ কাৰণে ইমানটোৱে, নেক্সট ভিডিঅ'ত দেখাব। নমস্কাৰ।